वेलकम टू आवर यूट्यूब चैनल। आज रातिपुवा एकदम 5টাতে ওলাই আহিছোঁ ঘৰৰ পৰা এটা বিশেষ কামত। আজি একদম লাইসেন্স এপ্লাই কৰিব যাম। এজন ই পাই গলি আমাৰ সম্পক, এইটো অভিজিত, আৰু আগত উঠিবগৈ সঞ্জু। আজি যিহেতু লাইসেন্সৰ টেষ্ট আছে আৰু একেবাৰে ইজিয়ে হয়, কিন্তু মোৰহে কেলৈ যদি ইমান ভয় লাগি আছে। যি কি নহওক দিয়ক, পৰীক্ষা বুলি ক'লে এনেই ভয় এটা লাগে। তো লাইসেন্সখনৰ কাৰণে আপোনালোকে প্ৰথমতে লাৰ্ণাৰ এপ্লাই কৰিব লাগিব, আৰু লাৰ্ণাৰ এপ্লাই কৰা কেইদিনমানৰ পাছতে আপুনি লাইসেন্স এপ্লাই কৰিব পাৰিব। আৰু লাইসেন্স এপ্লাই কৰাৰ পাছত আপুনি লাইসেন্স পাবলৈ কাৰণে আপুনি বাইক বা গাড়ীৰ লাইসেন্স পাবলৈ কাৰণে আপুনি সেইখন চলাই দেখাবগৈ লাগিব। আৰু যিহেতু আজি মই বাইকৰ এপ্লাই কৰিছোঁ, তো আজি মই সেইটো কাৰণে বাইক চলাই তাত দেখাবগৈ লাগিব। তো আমিকেইটা ওলালোঁ পূৰা যাবলৈ গৈ আছোঁ। তো আমি আহি পাই গ'লোহি, আৰু এইপিনে ট্ৰেইনৰ ট্ৰেকটো সিপিনে ড্ৰাইভিং টেষ্ট হৈ আছে। আপোনালোকক দেখাই আছোঁ, এইপিনে বহুত দীঘল লাইন হৈ আছে বাইকৰ। একচুৱেলি প্ৰথমতে আমি সেই লাইনত লাগিব, তাৰপৰা লাহে লাহে গৈ থাকিব লাগিব। গৈ সেই তাত যোনডোখৰত হ'ব সেইডোখৰত জেগাডোখৰত আপোনালোকৰ ডকুমেণ্টখিনি জমা দিব লাগিব। ডকুমেণ্ট মানে আপোনালোকৰ যোনখন লাইনাৰৰ যোনখন ৰিচিপ্ট আৰু যোনখন লাইচেন্স এপ্লাই কৰা যোনখন ৰিচিপ্ট, সেই দুইখন লাগিব। আৰু তাৰ লগতে আপোনালোকৰ যোনখন বাইক আনিছে সেই বাইকখনৰ নাম্বাৰটো তাত লিখিব লাগিব, আৰু তাত গৈ জমা ল'ব। লোৱাৰ পাছত আপোনালোকৰ টেষ্ট হ'ব। টেষ্ট হৈ পেলাই আপোনালোকে তেতিয়া বাহিৰে ওলাই আহিব লাগিব। আপুনি পাছ হ'ল ফেইল হ'ল সেইটো আপুনি অনলাইনত গম পাব, দুদিনৰ পাছত গম পাব। তো এতিয়া শুনি মেলি গম পাইছোঁ। তো আমি যাম এতিয়া, দিওঁগৈ অলপ। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, যোনখন বাইক আনিব সেই বাইকখনৰ আগত এনেকৈ টেপেৰে L আৰু পাছফালে এনেকৈ টেপেৰে L বুলি লিখি আনিব। পাইলে মই এতিয়া দি আহিলোঁগৈ, কিন্তু ভিডিঅ' কৰিব নহ'লে, কাৰণ মই তাত চলাই থাকিলোঁ আৰু ইহঁতি ইয়াৰ পৰা ৰাস্তাটো এই পৰাই ৰখিব দিছে। এইপিনে ট্ৰেইনৰ ট্ৰেকটো আছে কাৰণে ভিডিঅ' বনাব নোৱাৰিলে। কিন্তু ইমান জটিল নহয়, মোৰ দি ভাল লাগিলে, কোনো হেৰি নহ'লোঁ। কিন্তু ছাৰে কৈছে যে দুদিনৰ পাছত গম পাবা অনলাইনত পাছ নে ফেইল, কিন্তু পাছ হ'ব লাগে। ভালকৈ দিলোঁ, কি হয় এতিয়া আৰু। কিন্তু সঁচা কথা ক'বলৈ গ'লে একো দিগদাৰ নহয়, একদম চিম্পুল। আপোনালোকে বাছ আহিব লাগে। এই হেলমেটটোৰ এইডালটো বহুতৰে চেক কৰিছে, এইডাল চেক কৰিব অকণমান যে অকণ টাইট হৈ আছেনে, কিছুমানক মানে হেৰি কৰিবই দিয়া নাই সেইটো কাৰণে। আৰু জোতা পিন্ধি যাব লাগিব ধুনীয়াকৈ, সেই খুটাটো নলগাকৈ ধুনীয়াকৈ পকাই মেলি আহিব লাগে। আৰু ভৰিখন পেলাব নালাগে। বহুতে ধুনীয়াকৈ কৈছে, কিন্তু কিছুমানৰ ভৰি পৰিছে, কিন্তু বহুতে ভালকৈ কৈছে। তো মোৰ ভালেই হ'ল বাৰু এতিয়া। তো এতিয়া আপোনালোকে দেখিছে, এতিয়া গাড়ী হ'ব হৈছে। গাড়ী আপোনালোকৰ এনেকৈ চেক কৰিছে প্ৰথমে, তাৰপাছত আপোনালোকৰ ভিতৰলৈ লৈ যাব লাগিব। সেয়া এখন ওলাই আহিছে এতিয়া। যিহেতু ৰাতিপুৱা এতিয়া বহুত সোনকাল হৈ আছে, তো আমি ভাবিছোঁ অকণমান ফুৰি আহোঁ। তো ব'লক আপোনালোকক অলপমান ফুৰাই আনো। তো এতিয়া আমি আহি এডোখৰ পালোঁহি, এতিয়া কিবা এডোখৰ জেগা পালোঁহি। তো আমি গৈ আছোঁ সেই জেগাডোখৰলৈ, যোনটো বিশেষ জেগা এডোখৰলৈ গৈ আছোঁ আপোনালোকক দেখাবলৈ কাৰণে। গৈ থাকোঁ।
জেগাডোখৰ হৈছে নিমাতী ঘাট হয়। বহুত ৰাতিপুৱাই আহিলোঁ, ইয়াত মানুহ তেনেকৈ নাই। ইয়াত ইমানেই শান্ত লাগিছে। দূৰত এখন ফেৰী গৈ আছে, সেই ফেৰী মাত খাই আহি আছে ইমান ঘূৰকৈ। বাকী একো মাতেই নাই। আপোনালোকে দেখিছে সেই ফেৰীখন, সৌখন ফেৰী, সেই ফেৰীখনৰে মাত আহি আছে ঘূৰ ঘূৰ। নাওখন মই যে সিফালে কিবা এটা কৰি উঠিব পাৰি নেকি? ক'ত যাও? হেলমেট আনকে কেলে? কি নাও চলাবি নে কি হেলমেট পিন্ধি? অ'লা ইহঁতে কৈছে হেলমেট আনিবলৈ, তেতিয়ালৈকে বৰ্তা এজনে জাল মাৰিব। বৰ্তা মাছ পাইছে নে? এতিয়া বাৰিষা অহা নাই, কিন্তু বাৰিষা আহিলে আজি আপুনি পানী দেখিছে, ইয়াত পানী আপোনাৰ গৈ পেলাই তাৰ পায়গে, ইমান বেছি পানী হৈ যায়গৈ। কিন্তু খৰালিটো বেয়া নালাগে, কিন্তু আহি ইমান ভাল লাগিছে মানে আহি ইয়াত কিবা এটা শান্ত লাগিছে। ইয়াত আহি একদম সেই ভুটভুটিখনৰ আৱাজে যি শুনিছোঁ আৰু এখন আহি দেখাব লাগে। ইয়াৰ আমাৰ বান্ধৱীকেইজনীয়ে হেলমেট লৈ পাই গ'লহি। नहीं करोगे हमारा नहीं थी गौन ना लो ফোনটো পৰি গ'লে আকৌ পাবি। ফোনটো পৰি গ'লে মোৰ ভিউৱাৰ্ছখিনি কি হ'ব হয় নাই? या ब्रो इतना भी पार में मत जाओ। तो यार देखिছে হেলমেটৰ নাকিজা ফটো মৰাৰ ব্যৱস্থা আৰু এই জাষ্ট অলপ আগত এডোখৰতে মানে কিবা এটা দেখিছিলোঁ, মানে এনেকৈ চাপাক কৰিছিলে। আশা কৰিছোঁ এইটো সেইটোৱে আছিল চাগে, কিন্তু মই দেখিলোঁ কিন্তু যি হওক। হা কিয় বোলা শিশু হয়নে? হয় বে দেখিলোঁ এই মাত্ৰ জাষ্ট আকৌ এবাৰ এইডোখৰতে আপোনালোকে দেখাবলৈ পোৱা ভিডিঅ' ৰেডি থাকো মানে এনেকৈ ন। यस चलो 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 हम चलते हैं।
ইয়া এনেকৈ যাব লাগে আমি আকৌ এইডোখৰ পাল দি চাওঁগৈ কিজানি দেখোঁ Sanjo यार गरम बनाएर रहेछ हिउँ खाबले या इ बहिलो लबो आडे किसने की कितना तो किसने की है और ini mate घाट खबर फेरि स्टार्ट হয় সেয়া সেইটো চাই পিনে আহিছে আৰু এয়া গৈছে মাজুলীলৈ চাওঁ লাইভ সংকট ইউ इधर भी मारो इधर भी मारो इधर भी मारो यो अब हम नहीं मारेंगे हम बगनी यो আমি ফটো চটো মাৰিলোঁ মেলিলোঁ এতিয়া আমি যাওঁ বিৰাট ভাল লাগিল আহি পেলাই দেই ৰাতিপুৱা ভাইটিয়ে বেলেগ আৰু ইয়াত আপোনাৰ ৰেষ্টুৰেণ্ট ৰিজৰ্ট কেফে তাৰিকি যিয়ে কওক কিন্তু ইয়াত আপোনাৰ বহুত ধুনীয়া আছিলে কিন্তু এতিয়া বন্ধ কৰি দিছে কাৰণ এতিয়া বাৰিষা আহিব হ'ল তো বন্ধ কৰি দিছে আপুনি ইয়াত কি ধুনীয়াকৈ ফটো মাৰিবলৈ পাৰিলোঁ হয় ইয়াত ফটো মাৰিবলৈ কাৰণে কিমান ধুনীয়াকৈ সজাই থৈছিলে কিন্তু এতিয়া ভালকৈ ডেক'ৰেট কৰা নাই কাৰণ এতিয়া বাৰিষা আহিলেতো পানী আহি ইয়াত পায়হি তো সেইটো কাৰণে ইয়াত আপুনি বন ফায়াৰ কৰিব পাৰে চব কি ধুনীয়াকৈ এই দুটাই পৰিৱেশটো বিনষ্ট কৰিছে তহঁতি দুটা ইমান ধুনীয়া পৰিৱেশটো কিয় বিনষ্ট কৰিছ Yes, we are সেইপিনে যিটো ঘাট আছে সেইপিনে এতিয়া জাহাজ গৈ আছে এইপিনে যোনটো ঘাট আছে সেই ঘাটটো হৈছে কমলাবাৰী হাতলৈ যোৱা কমলাবাৰী ঘাট যোনটো আছে সেই ঘাটটোলৈ যাব পাৰি এই ঘাটেদি মানে ইয়াত যোনবোৰ নাও ৰখাবহি আপোনাৰ সেইফালেদি আপুনি যাব পাৰিব তো এয়া হৈছে অফলামুখলৈ যোৱা ঘাট নাওটো বন্ধা এটা টিকো আছে ৰছীডাল যে বান্ধে যে আহি পেলাই যে ৰখিছে ন ৰখি পেলাই
হৈ গ'ল এতিয়া সেইডোখৰতে বান্ধি থৈ দিব মানে সেইখন নাৱৰ লগত এটাচ কৰি থৈ দিব আকৌ যোৱাৰ সময়ত খুলিলেও সেইখন ধুনীয়াকৈ যাব আৰু চব বাইকে কিমানকেইখন বাইক আনিছে 10খনমানতো বাইক আছে 10খনতকৈ বেছিহে আছে আৰু এই আগলৈও আছে বাইক স্কুটি এয়া মানুহ নামিছে এয়া ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃশ্য মাজুলী মাজুলী ওলাই আছে কিন্তু মাজুলী যাবলৈ আপুনি চিধা এনেকৈ গুচি নাযায় সেইফালেদি ঘূৰি একপাক আপোনাৰ মাজুলীলৈ যাবলৈ কমেও 1 ঘণ্টা লাগি যাব এইফালেদি গৈ সেইফালেদি ঘূৰি যায় আমি এতিয়া মাজুলীৰ পৰা আহিলোঁ নিমাতী ঘাটৰ পৰা আহিলোঁ তো এতিয়া আমি যাওঁগৈ আৰু বাই বাই নিমাতী তো আজিলৈ ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে কমেণ্ট কৰি জনাব দেই অ'কে বাই